নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাম গাহৰি মাংস আৰু বাঁহ গাজ। আৰু প্ৰথমে এয়া দেখিছেনে, মই মাংসখিনি নিমখ আৰু হালধি দি প্ৰথমতে অলপ সময় বইল কৰি লৈছোঁ। আৰু এয়া দেখিছেনে, মোৰ বইল কৰা হৈ গ'ল। আনফালে মোৰ কেৰাহীখন গৰম হৈ গৈছে, দেখিছেনে। মই কাটি ৰাখিছোঁ পিঁয়াজ আৰু অকণমান ভোট জলকীয়া, লগতে অকণমান আদা নহৰু থেতেলি ৰাখিছিলোঁ, সেইখিনি দি ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি লৈছোঁ। আৰু তাৰপিছতে মই মাংসখিনি দি দিছোঁ আৰু লগতে অকণমান নিমখ হালধি দি দিছোঁ, যিহেতু মই বইল কৰোঁতে দিয়া হৈছিলেই, সেয়েহে অকণমান দিছোঁ। আৰু লগতে ৰেড চিলি আৰু ধনিয়া গুড়ি আৰু জিৰা গুড়ি এনেদৰে অকণমান মিহলি কৰি দি দিছোঁ। আৰু আনফালে মই বাঁহগাজ দিম, যিহেতু বাঁহগাজ এইখিনি অকণমান এনেদৰে লৈ লৈছোঁ আৰু মাংসখিনিতে বাঁহগাজখিনি দি খুব ভালদৰে ভাজি ল'ম হোৱালৈকে। আৰু এয়া দেখিছেনে, মোৰ মাংসখিনি ৰেডি হৈ গ'ল। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বাঁহগাজ আৰু গাহৰি মাংসৰ সৈতে কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব।